Asing mo duyar tuya pa Meram se aba tuya pa Hello friends, আজি আছো মই লক্ষ্মী মৰাঙৰ ঘৰত আৰু আজি এটা নতুন ভিডিঅ'ৰ উন্মোচন হৈছে আৰু এই নতুন ভিডিঅ' উন্মোচনৰ বাবে আজি লক্ষ্মী মৰাঙৰ ঘৰত আহি উপস্থিত হৈছোহি আৰু সকলো কলাকুশলী আছে আপোনালোকে লগত থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণকৈ চাব উপস্থিত অনুষ্ঠানটোত জড়িত কলাকুশলীৰ লগতে উপস্থিত অতিথিবৃন্দ বিশেষ আজি খুব শুভ দিন বুলি ক'ব পাৰি এই শুভ দিনত মানে আমাৰ জন পাছুঙৰ কণ্ঠেৰে আৰু চেণ্ডি পেগুৰ পৰিচালনা আৰু প্ৰযোজনাৰে এটি সুন্দৰ ভিডিঅ'ৰ মানে উপভুক্তিৰ ক্ষণলৈ আমি আহি আছোঁ আজি মানে এই হেৰিটোত মই জড়িত ইমানকৈ নাই তথাপিতো মানে জড়িত হোৱা নিচিনাই মানে দৃশ্যগ্ৰহণত গৈছিলোঁ তাৰপিছত খুব ভাল লাগিছিলে আৰু এই গোটেই জড়িত কলা কৌশলীখিনি ভালকৈ চিনি পাওঁ ইয়াত মানে প্ৰযোজনা আৰু পৰিচালনা হিচাপে আছে আমাৰ চেণ্ডি পেগু দেৰগাঁৱৰ ল'ৰা হয় তাৰপিছত ভাইটি জন পাছুং ধুনীয়াকৈ কণ্ঠদান কৰিছে আৰু আজি মানে সেইটোত অভিনয় কৰিছে মোৰ দাদাৰ ছোৱালী লক্ষ্মী মৰাং অসমৰ জনপ্ৰিয় গায়ক আৰু ইয়াত মানে হেৰি বিপৰীত হেৰিত আছে আমাৰ হিৰো আজি আহি নাপালে জ্ঞানদীপ পেগু যোৰহাটৰ হয় বিশেষ কাৰণত আহিব নোৱাৰিলে তাৰপিছত এই হেৰিটোত গ্ৰুপ সজ্জাত আছিলে মোৰ মৰমৰ ভাইটি মডেল আমাৰ লোকেন্দ্ৰ আৰু খুব ধুনীয়াকৈ আমাৰ হেৰিত মেকআপ আৰ্টিষ্ট মডেল আৰু বহুত ভাল ভাল কাম কৰি আছে আৰু লগতে এই গোটেই হেৰিটোত অকল আমিয়ে কাম কৰিছোঁ বুলি নহয় গোটেই হেৰিটোত দাদা আমাৰ নন্দিৰাম মৰাং জড়িত আছে তাৰপিছত তুল্যদলে বাইদেউৰ অকণমানি নাতি এয়া ইও জড়িত হৈ আছে আমাৰ ৰিদম ৰিচা আৰু আয়ান প্ৰিন্স মৰম লগা ভাইটি এটা আছিলে ই আহিছিলে বিশেষ তাৰ কাম থকাৰ কাৰণে উপস্থিত থাকিব নোৱাৰিলে আজি বিশেষ কাইলৈ শ্বুটিং এটা আছে হেৰি ইটানগৰত এইকাৰণে ই গুচি গ'ল তাৰপিছত আৰু সুদূৰ শিৱসাগৰৰ পৰা ভণ্টি মোৰ ভতিজা ছোৱালী নমস্কাৰ বিৰিণা গাম তাৰপিছত আৰু আহিছে আমাৰ এতিয়া এইমাত্ৰ আহি পাইছে আমাৰ শিক্ষাগুৰু আমাৰ দুৰ্গা দলে ছাৰ তাৰপিছত যোৰহাটৰ ইউটিউবাৰ আমাৰ বিষ্ণু পেগু ছাৰ তাৰপিছত অজয় মিলি পৰিচালক বোলছবি পৰিচালক অজয় মিলি ছাৰ তাৰপিছত আৰু ভাল আমাৰ অসমৰ গোলাঘাটৰ ভাল ইউটিউবাৰ ধীৰেন ছাৰ আহি উপস্থিত হৈছেহি এই অনুষ্ঠানটোত মানে ভাল লাগিছে আৰু বিশেষ এতিয়া বহুত প্ৰগ্ৰেম নাই তথাপিতো এই হেৰিটোত গোটেই পৰিচালক আৰু প্ৰযোজক হিচাপে কাম কৰি চেণ্ডি পেগুৰ অকণমান কথা শুনিম আমি কেনেকুৱা লাগিল ডাইৰেকশ্যন দিছোঁ কেনেকুৱা হৈছে আপোনালোকে চাই দিব আৰু কমেণ্ট কৰি জনাব আমি যিমান পাৰোঁ ভালকৈ কৰিব অকণমান চেষ্টা কৰিছোঁ আপোনালোকে কেনেকৈ পাইছে জনাব আৰু ভুল হ'লে ভুলখিনি আপোনালোকে ঘূৰাই দিব বুলি আশা ৰাখিছোঁ আৰু আমাৰ বহুত ভাল লাগিছে ভিডিঅ'টো চাইও ভাল লাগিছে এতিয়া আকৌ ইউটিউবত দিম মোৰ নিজৰ চেনেলত যদি ভাল লাগে সকলোৱে চাই দিব তাৰপাছত শ্বেয়াৰ অলপ কৰি দিব আৰু ইয়াৰ লগে লগে আৰু 4 দিনৰ মূৰত কাইলৈৰ পৰা শ্বুটিং আৰম্ভ হ'ব আকৌ বেলেগ গান এটা নিউকৈ কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব আকৌ 3 তাৰিখে ৰিলিজ দিম বুলি ভাবিছোঁ সেইটো চবে সাদৰি ল'ব বুলি আশা থেংক ইউ গানটো অকণমান হৈ গ'লে ভাল আছিলে গুণগুণাই দিলে ভাল আছিলে এতিয়া যিটো ৰিলিজ দিম না হয় সেইটো আজি যিটো গান ৰিলিজ দিয়া হ'ব অকণমান গীতৰ কলিখিনি এলবামটোৰ নাম হ'ব আয়াং আছি বুলি আছে চ'
সেইটোৱে অলপ গাই দিছোঁ। আয়াং আছিং অসমীয়া আয়াং আছে মানে মৰমৰ জুৰি মৰমৰ কিবা এটা এট্ৰেকশ্যন মানে জুৰি গাই দিছোঁ ন। মৰমৰ এট্ৰেকশ্যন নহয়, আয়াং আছিল মৰমৰ জুৰি আছিল। You malong ai reng ngồi nong bina maya dem ngồi mayok pemasin se oi no kera du mulo oi no modem du yo kano lo dem kera du lam kano asina na mala du moi no morik solanka. থেংক ইউ। নমস্কাৰ। আৰু যিহেতু এই শুভ মুহূৰ্তৰ অনুষ্ঠান হয়, যাতে গীতটি খুব সুন্দৰভাৱে চলে, মই তাকে সকলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোৱে যাতে গানটো সম্পূৰ্ণকৈ চাই স্কিপ নকৰাকৈ আৰু যাতে নিজৰ পৰিয়ালৰ বৰ্গৰ সৈতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰে তাকে আশা কৰিছোঁ। আৰু আগন্তুক দীপাৱলীৰ বাবে সকলো অসমবাসী ৰাইজলৈ শুভকামনা জনাইছোঁ। ধীৰেন গগৈ ব্লগছ এণ্ড ট্ৰেভেল। যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব, তেতিয়া হয়তো কিছুমান নতুন আপডেট পাব, গোলাঘাটৰ খবৰ পাব, কিছুমান খুৰামুখৰ খবৰ পাব, ৰঙাজানৰ খবৰ, আৰু লগতে লক্ষ্মীৰ মৰমৰ আপডেট কিছুমানো পাই থাকিব। ধন্যবাদ। অসমৰ জনপ্ৰিয় মডেল হয় যে আৰু লগতে লোকেন্দ্ৰ বুলি মৰম লগা ভাইটি। নমস্কাৰ। একচুৱেলি মানে এই ভিডিঅ'ত মানে মোৰ এমাৰ্জেঞ্চিতে আহিব লগা হৈছিলে। একচুৱেলি মই মেকআপ আৰ্টিষ্ট নহয়, জাষ্ট ট্ৰেইন কৰোঁ, লগতে মই একচুৱেলি মডেল হয়। দেন লক্ষ্মী মোৰ বেষ্ট ফ্ৰেণ্ড। দেন লক্ষ্মীয়ে মোক মাতিছিলে ৰাতিপুৱা, দেন আহিলোঁ। খুবেই ভাল লাগিল। কাকচাঙত আমাৰ শ্বুটিং হৈছিলে, গৈ পিনে ভালো লাগিলে, মেকআপ কৰি ভাল লাগিলে, গানো শুনি খুবেই ভাল। কিন্তু আজি মানে আশা কৰিছোঁ মোৰ ৰাইজসকলে এই গানখন আমাক আঁতৰি লয় যেন। এয়াকে কৈ মোৰ মন্তব্য সামৰে। ধন্যবাদ। ফালৰ পৰা দীপাৱলী চবকে উইচ কৰিছোঁ মই, চবে যাতে ভালে কুশলে থাকক। আৰু এইটো মোৰ 3rd অফিচিয়েল এলবাম হয়। আপোনালোকে ছাপোৰ্ট কৰিব, আপোনালোকে ছাপোৰ্ট কৰিলে মই আৰু আগবাঢ়ি যাব পাৰিম আৰু ভিডিঅ' এনেকৈ বনাব পাৰিম। প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো চালে যদি পচন্দ কৰে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। থেংক ইউ। আমাৰ নায়িকা লক্ষ্মী মৰাং, ছিংগাৰ জন পাচু আৰু অকণমানি শিল্পী আমাৰ ৰিদম ৰিচা আহিছে। তিনিওকে মানে কেক কটা পৰ্বত ভাগ ল'বলৈ আগবাঢ়িবলৈ কোৱা হয়। তুমি নাজানা নেকি সেইটো? আয়াং আছি সাংস্কৃতিক জগতখনলৈ মানুহৰ বহুত সপোন থাকে। ইয়াৰ পৰা কোনোবা ভাল এজন অভিনেতা, ইয়াৰ পৰা ভাল এজন অভিনেত্ৰী, এই কলা কৌশলী শিল্পীসকলে আমাৰ ভৱিষ্যত এজন দেশৰ নাগৰিক। আমি আশা কৰিছোঁ আয়াং আছি যিখন চিনেমা গানখন আজি ৰিলিজ কৰা হ'ব, এই শুভ কিৰণতে জন পাচুং, লক্ষ্মী মৰাং আৰু যিসকল কলা কৌশলী শিল্পী আছে গোটেই বিষয়ববীয়াসকলক মোৰ মিচিং চেনেলৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ আৰু যি দাদাই বিষয়খিনি ক'লে, আমাৰ স্বৰ্গীয় এজন সমাজকৰ্মী বুদ্ধিজীৱী আৰু আদমকাবাঙৰ যথেষ্ট এখেতৰ অৰিহণা আছে আমাৰ দলে ছাৰ, আৰু সকলোকে মোৰ মা আছে অজয় দা, সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আগন্তুক যিসকল প্ৰজেক্ট আছে মিচিং গান, অসমীয়া গান, এই প্ৰজেক্টখিনি যাতে উঠি অহা প্ৰজন্মসকলে ভাল পৰামৰ্শ লৈ আগবঢ়াওক। ধন্যবাদ। আৰু ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছোঁ। অজয় মিলি ডাঙৰীয়া বোকাখাটৰ পৰা আহিছে। ছাৰৰ দুআষাৰমান বক্তব্য শুনিব খোজোঁ। যিসকল ব্যক্তি আগত কৈ গৈছে এইসকলেতো সম্পূৰ্ণভাৱে কৈয়ে গৈছে, আৰু মোৰ বাকী আছে বুলি মই ক'বলৈ নাযাওঁ। বিশেষকৈ এতিয়া লক্ষ্মী মৰাং আৰু জন পাচুঙৰ যিটো গীতত অভিনয় কৰিছে লক্ষ্মী মৰাং, এইখন ভিডিঅ'টোতো কালি মই অকণমানকৈ চাইছোঁ হোৱাটছআপত, কিন্তু যথেষ্ট ভালেই হৈছে। আৰু এনেকৈ ভৱিষ্যতলৈকো ভাল ভাল ভিডিঅ' যাতে উলিয়াই থাকে আৰু ৰাইজলৈ আগবঢ়ায়,
সেইটোকে মই মোৰ ফালৰ পৰা কৈ মোৰ মন্তব্য সামৰিছোঁ। গমাৰিগুৰি এজন ভাল যুৱক হয় আৰু লগতে নতুনকৈ গাঁওবুঢ়া পদত অধিষ্ঠিত হৈছে। পল্লৱ দলেৰ দুআষাৰমান মন্তব্য হ'ব। নমস্কাৰ। আগে পিছে বাৰু মই একো এনেকৈ সমাজত গৈ পোৱা নাই বাৰু, হ'লেও আজি আহিছোঁ। আজি ভিডিঅ'ৰ ৰিলিজ দিব বুলি আহিলোঁ, তাকে ভাল লাগিছে। সকলোৱে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আয়াং আছি এই ভিডিঅ'টো অফিচিয়েল এলবামটোৰ বিষয়ে ক'বলৈ আহিছোঁ। আপোনালোকে চাব ভিডিঅ'টো, আমিও জড়িত আছোঁ, অলপ চলপ জড়িত হৈ আছোঁ। কেনেকুৱা লাগিছে জনাব, নিশ্চয় সকলোৱে ভাল পাব বুলি মই আশা ৰাখিছোঁ। আৰু চবেই লাইক কৰি দিব, শ্বেয়াৰ কৰিব। ভিডিঅ' আছে সেইকাৰণে বাইদেউৰ মানে অভিজ্ঞতা কেনেকুৱা লাগিছে? নমস্কাৰ উপস্থিত থকা ৰাইজলৈ। মই কি ক'ম, সঁচাকৈ মই এই বুঢ়ী বয়সত নাতিৰ জৰিয়তে জগতখনত সোমাইছোঁ, খুবেই ভাল লাগিছে। আৰু মিচিঙৰ লগত আমাৰ অকণমান মোৰ নাতি নি 2-3খনমান ভিডিঅ' কৰিছে, অফিচিয়েল ভিডিঅ' বা কিবা কিবি কৰিছে। তথাপি খুব ভাল লাগিছে, নাতিৰ জৰিয়তে মই জগতখনত সোমাইছোঁ আৰু খুব ভাল লাগে এনজয় কৰি। মানে খুব ভাল লাগিল। আৰু ভাল হয় যদি মোৰ ৰাইজে বা অসমৰ মানুহবিলাকে আদৰি ল'বৰ কাৰণে মই অনুৰোধ। লক্ষ্মী মৰাঙৰ দেউতাকৰ প্ৰতিক্ৰিয়া অকণমান শুনো। মানে ভিডিঅ'টোত মানে আপুনি ছোৱালীক মানে আগবঢ়াই দিছে, আমাৰো আপোনালৈ ধন্যবাদ থাকিব। লগতে মানে ছোৱালীক লৈ ভৱিষ্যত পৰিকল্পনা কি আপুনি আপোনাৰ আয়াং আছি জয় জয়তে মোৰ সকলো ইয়াত আয়াং আছিং আজি আয়াং আছি গানটোৰ লগত জড়িত সকলো কৰ্মকৰ্তাক মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক দীপাৱলীৰ অসমৰ লগতে সকলো গোটেই ভাৰতক মোৰ ফালৰ পৰা শুভ হেপী দীপাৱলী আন্তৰিকতাৰে জ্ঞাপন কৰিম। আজি মোৰ পুত্ৰী লক্ষ্মী মৰাঙৰ সৈতে হিৰোজন কিবা কাৰণবশতঃ আহিব নোৱাৰিলে, কিন্তু আজি এই গানটিৰ মুকলিভাৱে আজি এৰি দিছে ইউটিউবত। ইউটিউবটোৰ নাম কি? জন পাছুং ইউটিউব চেনেল। সেইটোত আপোনালোকে পাব। নতুন আজি কিবা ৰিলিজ দিছে, তাৰ উপলক্ষে আমাৰ আজি ইয়াত এই কেকটো দেখাব। এই আমি কেক কাটিবলৈ গৈ আছে। লগতে আমি আমাৰ ফালৰ পৰা আমি ভিডিঅ'টিও হৈ অনুৰোধ কৰিছোঁ অসমবাসীক, আমাৰ ভাৰতবাসীক। এই ভিডিঅ'টো বনাইছে, তাত যদি যিকেইজন প্ৰতিভাশীল শিল্পীয়ে ভাগ লৈছে, তাত যদি কেনেবাকৈ ভুল ভ্ৰান্তি হৈছে, সেই ভুল ভ্ৰান্তিখিনি শুধৰাই আঙুলিয়াই দিয়ে যেন সেইখিনি ঠিক কৰিবলৈ, যাতে আমি সেইখিনি আমাৰ ইহঁতক ঠিক কৰাবৰ কাৰণে সুবিধা দিব পাৰোঁ আৰু আঙুলিয়াই দিব পাৰোঁ। আপোনালোকৰ সহায় সহযোগেৰে আমি আৰু আগুৱাই লৈ যাব পাৰোঁ। লগতে আমাৰ আৰু তেনেকুৱা বহুত প্ৰতিভাশীল দক্ষতাশীল ল'ৰা ছোৱালী আছে, ইহঁতেও আহিব, তাৰ ইহঁতেও ভাগ ল'ব। সিহঁতকো আমি ভৱিষ্যতে যাতে সেইটোৰ প্ৰতি আমি কিবা আঙুলিয়াই দি যাব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকক বাৰে বাৰে অনুৰোধ কৰিছোঁ। আপোনালোকে গানটো চাব, চাই মেলি কি পাইছে কি নাপায় আমাক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ভুলখিনি আঙুলিয়াই দিব বুলি মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। ইয়াকে কৈ মোৰ বক্তব্য এয়া আমাৰ ছিংগাৰৰ অৱস্থা। বাৰ্থডে কেক কাটি ছিংগাৰৰ অৱস্থা বেয়া। এইফালে যাওঁ। আমাৰ এক্ট্ৰেছৰ অৱস্থা এনেকুৱা কৰিলে, কেক কাটি
এইটো ছেকেণ্ড ভূত আৰু এইফালে জন কলৈ গ'ল এই অৱস্থা এনেকুৱা হ'ল চবৰে দেখিছোঁ চেহেৰাবিলাক বেলেগ এইফালে আমাৰ মৰাং দেৱৰ গালতো লাগিলে ধন্যবাদ মইতো গান বোলা বস্তুটো বহুত ভাল পাওঁ হয় নাটক বোলা বস্তুটো বহুত ভাল পাওঁ হয় তাৰপিছত এতিয়া মই গানৰ কপি বহুত আছে গানটো গাওঁৱেই হয় প্ৰচাৰ ক্ষেত্ৰত নাই সেইটো কাৰণে গানটো উজ্জ্বল ৰাখি দিয়াৰ নিচিনা ৰাখি থৈছোঁ বাকী এতিয়া গাবৰ কাৰণে নতুন নতুন গান চৰ্চা কৰিছোঁ হয় সেইকাৰণে গানৰ চৰ্চাটো কলিটো গাই দিব পাৰোঁ সা 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 অকম লুয়েন সা 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 অকম লুয়েন আইডা 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 আইয়া 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 হয়তো আমাৰ ছাবস্ক্ৰাইবাৰসকলে বুজি পাব নাই নাজানো কিন্তু যিহেতু মিচিং ভাষাটো বুজি নাপাবও পাৰে তথাপিও মই অনুৰোধ জনাইছোঁ চাওক আপোনালোকে কাৰণ আমাৰ অসমখন বিভিন্ন জাতি গোষ্ঠী সংমিশ্ৰণ আছে গতিকে আমি যেতিয়া আমাৰ ভাষাটো সকলোৱে কয় আমিও সকলো অন্যৰ ভাষাটো বুজি পাবলৈ চেষ্টা কৰিব লাগে নে কি কয় থেংক ইউ